ৰাজ্যত সক্ৰিয় হৈ পৰিছে মানৱ সৰবৰাহকাৰী চক্ৰ। কম বয়সীয়া বহু যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ চেষ্টা একাংশ দুষ্ট চক্ৰৰ। সোমবাৰে ৰঙিয়া ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ 22 গৰাকী যুৱক যুৱতী। ভূটান সীমান্তৰ পৰা গুজৰাট অভিমুখে যাবলৈ ওলাইছিল 22 যুৱক যুৱতীৰ এই দলটো। এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া SSBৰ এটা দলে চলাইছিল অভিযান। অভিযানত উদ্ধাৰ হয় 4 বছৰীয়া শিশুসহ যুৱক যুৱতীৰ এটা বৃহৎ দল। গুজৰাটৰ কোম্পানীত কাম দিয়াৰ প্ৰলোভনেৰে ৰেলেৰে নিয়াৰ যুঁজা চলাইছিল সৰবৰাহকাৰীয়ে। সঞ্জীৱ বড়ো নামৰ এজন সৰবৰাহকাৰীক আটক কৰি ৰেল আৰক্ষীক সমঝাই দিয়ে SSBয়ে। से उनके पेरेंट्स को बोल के गुजरात ले जाने के बहाने से आया, तो हम लोग बॉर्डर से इसका पीछा करते हुए रंगिया में मैंने टाइमली इंस्पेक्टर RPF इंस्पेक्टर को सूचित किया कि ऐसी बात है। उन्होंने बोला आपका सहयोग किया जाएगा और हम लोग ने आके यहाँ पर रंगिया स्टेशन में उनकी मदद से हमारी टीम रंगिया से आई हुई थी, उसने इन लोग को डिटेक्ट किया और फाइनली GRPF के अंदर इन लोग को दिया जा रहा है। प्रिलिमिनरी इंट्रोगेशन के बाद पता चलेगा ये कहाँ ले जा रहे हैं, क्या ले जा रहे हैं। लेकिन पहले वो तरह तरह का बहाना बता, बोलो बीवी है, ये है, फिर बोला मेरे बगल का है, लेडीज भी जो इसके साथ है, इसका कोई नहीं। ৰঙিয়া জংচনত ৰেলৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত আটাইকেইগৰাকী যুৱক যুৱতীক সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ কৰে SSBৰ দলটোৱে। বাক্সা জিলাৰ ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা লৈ অনা হৈছিল এইসকল যুৱক যুৱতীক। সম্প্ৰতি ৰঙিয়া GRPয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। ৰঙিয়াৰ পৰা নয়নজ্যোতি কলিতাৰ ৰিপৰ্ট NKTV।